শিলচৰত বিত্তীয় প্ৰতিষ্ঠানৰ সহপ্ৰবন্ধক বিজিত সিনহাক গ্ৰেপ্তাৰ কৰা হৈছে। গংগুত্ৰী নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ সহপ্ৰবন্ধক বিজিতা গ্ৰাহকৰ পৰা লাখ লাখ টকা আৰু সোণ আত্মসাতৰ অভিযোগ। প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক ৰূপেন্দু নাথৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। ঋণৰ বিপৰীতে বেংকত জমা ৰখা সোণ গ্ৰাহকক উভতাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে এই মহিলাগৰাকীৰ বিৰুদ্ধে। সম্প্ৰতি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে সহপ্ৰবন্ধক বিজিতা সিনহাক। আমি দেখুৱাইছো মহিলাগৰাকীক এইদৰে কালি কাৰাগাৰলৈ লৈ যোৱা সময়ৰ দৃশ্য। শিলচৰৰ বিত্তীয় প্ৰতিষ্ঠানৰ সহপ্ৰবন্ধক আছিলে বিজিতা সিনহা আৰু বিজিতা সিনহাই ধন আৰু সোণ আত্মসাতৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজিতা সিনহাক।